Dr. Vishnu Prasad Romo, the power of attorney of the Unity Trust. Dr. Vishnu Prasad Romo. And we have statue of Dr. Romo to be presented by this is Central Unity Trust and Dr. Minister of Assam. Upendranath Brahma Soldier of Humanity Ward, Kokrajhari Bodofa Cultural Complex of Padmasri Aru Mighty Nepalor founder, Hanmania, Madam Didi Anuradha Koirala Dangurianik Ami Prodan Kurilu, Teo Nepal Kathmandur Sthai Bakinda Hoy, Aru Bharat Borkhoye, Teo Jehetu trafficking opor kam korise, child aru girl তেওঁলোকক rescue, prevention, protection আৰু নতুন জীৱন দিয়াৰ কাৰণে তেওঁ যেহেতু কাম কৰিছে যিবিলাক ছোৱালী ট্ৰাফিকিংৰ তেওঁলোকে ভুক্তভোগী victims তেওঁলোকক ভাৰতৰ নেপালৰ আৰু বাংলাদেশ শ্ৰীলংকা বিভিন্ন ঠাইৰ পৰা তেওঁ ৰেস্কিউ কৰিছে আৰু তাৰ বাবে আমি আজি তেখেতক সন্মানিত কৰিছো উপেন ব্ৰহ্ম ট্ৰাষ্ট আৰু নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সমাজে তেওঁ সন্মানিত কৰি পেলাই আমি নিজকে গৌৰৱ অনুভৱ কৰিছো আৰু আমি তেখেতক আহ্বান জনাইছো যে বডলেণ্ডত বিটিআৰত অসমত যোনটো পিছপৰা অঞ্চলত য'ত নেকি হিউমেন ট্ৰাফিকিং চলি আছে নিখিল বড়ো ছাত্ৰ সন্থা তাৰ ওপৰত কাম কৰি আছো সেই অঞ্চলবিলাকত কাম কৰাত তেখেতে আমাক সহায় কৰিম বুলি আশ্বাস দিছে আৰু তেখেতে কি পদ্ধতিৰে কি প্ৰক্ৰিয়াৰে সেই বৃহৎ এটা ইনিচিয়েটিভ অতি সাহসেৰে তেওঁ কাম সম্পন্ন কৰিছে বা তাত সাকসেসফুল হৈছে সেই কামখিনি আমি নেপালত কাঠমাণ্ডুত বা ইণ্ডো নেপাল বৰ্ডাৰিং এৰিয়াত যাই পেলাই আমি চাবৰ কাৰণে আমি তেওঁলোকৰ আলোচনা কৰিছো আৰু ভৱিষ্যতে তেখেতে কৰা কামৰ প্ৰতি আমি যিখিনি অভিজ্ঞতা লৈ পেলাই আমাৰ অঞ্চলৰ কাৰণে আমি কাম কৰি যাম সেই কথাকে মই কৈছো আৰু উপেন ব্ৰহ্ম ট্ৰাষ্ট আৰু এফসু আমি আজি নিজকে ধন্য মানিছো যে মহান এগৰাকী যোদ্ধা এগৰাকী ব্যক্তিক আমি সেই সন্মান দিব পৰা বা সন্মান আমি তেওঁক অৰ্পণ কৰিব পৰা কাৰণে আমি নিজকে ধন্যবাদ মানিছো ধন্যবাদ